সিনেমাবিলাক বহুভাষী কৰিব যত্ন কৰিম সিমানে আমাৰ অসমৰ পৰিৱেশটোক আমি বাহিৰলৈকে উলিয়াই দিব পাৰিম মই বিশ্বাস কৰোঁ যে আমাৰ চলচ্চিত্ৰ নীতিৰ ওপৰত আৰু এবাৰ নতুনকৈ অৱলোকন কৰা হ'ব আৰু আমি যিখিনি কাম কৰিলে অসমীয়া চলচ্চিত্ৰ উদ্যোগে ঠন ধৰি উঠিব পাৰে তাৰ সেই কামবিলাক আমি নিশ্চয় পৰ্যায়ক্ৰমে কৰি আগুৱাই লৈ যাব লাগিব মই সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক এই ক্ষেত্ৰত এক ইতিবাচক নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনাম জ্যোতি চিত্ৰবনৰ বাবে আজিৰ দিনটো অত্যন্ত আনন্দ আৰু স্মৰণীয় দিন মই উত্তৰ পূব পৰিষদক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সেই সময়ত জ্যোতি চিত্ৰবনৰ দায়িত্বত থকা আজি আমাৰ ৰাজ্যসভাৰ সংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টা কৰিছিল তেখেতকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আজিৰ আমাৰ ইয়াৰ অধ্যক্ষ বিদ্যাসাগৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ ডাঙৰীয়াকো মই অভিনন্দন জনাইছোঁ মই আশা কৰিম যে জ্যোতি চিত্ৰবনৰো আমি এটা ভাল মাষ্টাৰ প্লেন এটা আমি বনাব লাগে যে আমি কোন জায়গাত কি বনাম কেতিয়াবা এনেকুৱা হয় অভাৱত থকা মানুহ হলে আমি য'ত যি পাওঁ যেনেকৈ তাক বনাই থাকোঁ আমাৰ অসমীয়া স্কুলবিলাক আৰু অসমৰ হস্পিটালবিলাক যদি আমি চাওঁ তেতিয়া আপোনালোকে দেখা পাব যে মেইন বিল্ডিং এটা কৰবাত পইচা আহিলে কৰবাত কিটচেন এটা বনাই দিলোঁ কৰবাত ঘৰ এটা বনাই দিলোঁ অলপ পিছতে এক্সৰে ৰুম এটা বনাই দিলোঁ অলপ দূৰত গৈ প্ৰসূতি গৃহ এটা বনাই দিলোঁ নান্দনিক দৃষ্টিভংগীটো ৰখা নহয় কাৰণে এসময়ত পুনৰ আকৌ সকলো ভাঙি তাক নতুনকৈ বনাব লাগে সেইকাৰণে মই জ্যোতি চিত্ৰবনক অনুৰোধ কৰিম যে আমাৰ ইয়াত যি ভূমি আছে প্ৰায় 70 বিঘা ভূমি আমাৰ ইয়াত আছে ইয়াৰ ওপৰত এটা খুব ধুনীয়া মাষ্টাৰ প্লেনিং এটা কৰি ল'ব লাগে তাৰ পিছত সেই ধৰণে আমি অনুষ্ঠানবিলাক এটা এটাকৈ যোগ দি যাব লাগে বিদ্যাসাগৰ ডাঙৰীয়াই মোক অনুৰোধ কৰিছে যে আমাৰ ইয়াত 1500 ব্যক্তিয়ে একেলগে বহিব পৰাকৈ এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ এটাৰ প্ৰয়োজন মই আজিৰ সভাতে তাক অনুমোদন কৰি দিছোঁ যে আমি ইয়াত এটা 1500 সিটিং কেপাচিটিৰ ধুনীয়া অডিটৰিয়াম এটা আমি ইয়াত বনাই দিম তাৰ পৰা জ্যোতি চিত্ৰবনৰো আৰ্থিকভাৱে তেওঁলোক উপকৃত হ'ব আৰু গুৱাহাটীটো আমাক মই দেখা পাইছোঁ যে আমি কালচাৰেল দিশত কাম কৰিবৰ কাৰণে আমাক যথেষ্ট অডিটৰিয়ামৰ প্ৰয়োজন এতিয়া শংকৰদেৱ কলাক্ষেত্ৰটো নাপালে আমি নাটক এখন কৰিম বুলি আকৌ এদিন কলাক্ষেত্ৰ কোনদিনাখন খালী আছে অপেক্ষা কৰি থাকিব লাগে আমাৰ গুৱাহাটীত দুটা নতুন কাম আমি কৰিব খুজিছোঁ এটা হ'ল শংকৰদেৱ কলাক্ষেত্ৰৰ 800 যিটো অডিটৰিয়াম অৰ্ধ নিৰ্মিত বা চালুকীয়া অৱস্থাত আছিল তাক আমি পূৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে তাক আমি অনুমোদন দিছোঁ আৰু ই কাম আগবাঢ়িছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অশোক য'ত হোটেল আছিল তাত এটা আটক ধুনীয়া কনভেনশ্যন চেণ্টাৰ এটা গঢ় লৈ উঠিছে মই ভাবোঁ যে 23 চনৰ নৱেম্বৰৰ ভিতৰত আমি তাক উদ্বোধন কৰিব পাৰিম 2000 মানুহে একেলগে বহি অনুষ্ঠান কৰিব পাৰিব ইয়াৰ পিছত আমি খুব এমাহ 1.5 মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব খুজিছোঁ গুৱাহাটীৰ খানাপাৰা ভেটেনাৰী কলেজ নহয় ডিপাৰ্টমেণ্টৰ কেম্পাছত 5000 মানুহ একেলগে বহিব পৰা এটা বিশাল অডিটৰিয়াম আৰু তাৰো অনুমোদন হৈ গৈছে PWD নিবিদা কৰি আছে গতিকে 5000কো আমি প্ৰয়োজন হ'লে 1000 কৰিব পাৰিম 2000 3000 কৰিব পাৰিম সেইখিনি সুবিধা আমাৰ লগত থাকিব ইয়াৰ লগত আমি মাছ অডিটৰিয়ামটোকো এবাৰ আৰু এবাৰ নতুন কৰি সজাই পৰাই তুলিব খুজিছোঁ কাৰণ বহুত দিন তাত পুঁজি পোৱা নাই গতিকে অডিটৰিয়ামটোৰ অৱস্থাটো বহুত ভাল হৈ থকা নাই আৰু তাৰ লগত আমাৰ জ্যোতি চিত্ৰবনতো যদি 1500 অডিটৰিয়াম এটা হৈ যায় মই ভাবোঁ যে আমাৰ বহুখিনি অভাৱ দূৰ হ'ব পাৰিব তেতিয়া আমি থিমেটিক কৰি ল'ব পাৰিম যে জ্যোতি চিত্ৰবনত অকল কালচাৰেল লাইনৰ কাম হ'ব শংকৰদেৱ কলাক্ষেত্ৰত আন এটা ধৰণৰ কাম হ'ব পলিটিক্যাল যিমান মিটিং হ'ব এইটো অডিটৰিয়ামত হ'ব তেতিয়া কোনেও কাকো ক্ষতি নোহোৱাকৈ
আমি সুন্দৰভাৱে আগবাঢ়ি গৈ মই পুনৰ এবাৰ আজিৰ এই দিনটোত সকলোকে অভিনন্দন জনাই আৰু আজিৰ এই অনুষ্ঠানটোৰ শুভ উদ্বোধনৰ লগত মোক জড়িত হ'বলৈ সুযোগ দিয়াৰ বাবে জ্যোতি চিত্ৰবনক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।